Hello guys, Assalamualaikum, নমস্কাৰ স্বাগতম জনাইছো আমাৰ নতুন ব্লগত আজি মই আপোনালোকলৈ লৈ আহিছো এটা নতুন বস্তু তে আহক দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰো গাইস মা সকলৰ কাৰণে সুখবৰ মানে এতিয়া আৰু বেবি ডাইপাৰ পিন্ধোৱাৰ ক্ষেত্ৰত কোনো টেনচন নাই আৰু বাৰে বাৰে চেক কৰিব নালাগে যে ডাইপাৰ পিন্ধালো কেতিয়া খুলিম ফুল হৈ যাব হেতু ক্ষেত্ৰত কোনো টেনচন নাই মানে এটো এটা লিটল এঞ্জেল ব্র্যান্ডৰ ডাইপাৰ হয় যেটো মানে ইয়েলো লাইন থাকে ইন্ডিকেটৰ লাইন বুলি কয় এটো ইন্ডিকেটৰ লাইনটো যেতিয়া ডাইপাৰটো পিন্ধাব আপোনালোকে ফুল হৈ যায় তেতিয়া এটো ইন্ডিকেটৰ লাইনটো গ্ৰীন কালাৰ হৈ যায় তে মানে গম পাব যে ডাইপাৰ খুলিব লাগে তো এতিয়া মানে বাৰে বাৰে চেক কৰিব নালাগে এটো মানে টেনচন নাইকিয়া হৈ গল গাইস অনলাইনৰ পৰা মই হাগিস অৰ্ডাৰ কৰিছিলো আহি গল এতিয়া হক আমি আনবক্সিং কৰো আপোনালোকে দেখিব পাৰিছে মই এম সাইজৰ অৰ্ডাৰ কৰিছো এয়া এম সাইজ এতিয়া আমি খুলি চাওঁ হক ভিতৰত আপোনালোকে দেখিব পাৰিছে এয়া এটো ফ্ৰন্ট সাইড লিখা আছে ফ্ৰন্ট সাইড এটো কনফিউজ হ'ব নালাগে মানে মামি সকলে কনফিউজ হয় কোনটো ফ্ৰন্ট সাইড কোনটো ব্যাক সাইড হাগিস পিন্ধাতে তে এটো মানে ফ্ৰন্ট সাইড লিখা আছে আৰু এটো ইয়েলো কালাৰ দেখিছে এটো ইন্ডিকেটৰ সিন তে এটো আমি ইউজ কৰিলে গম পাম এটো মানে হসা হয় নে মিছা কেনেকুৱা প্ৰুফটো আমি গম পাম ইউজ কৰাৰ পিছত আপোনালোকক মই ফিডব্যাকটো জনাম তে গাইস তাক মই 5 ঘণ্টা আগত ডাইপাৰ পিন্ধাইছিলো এতিয়া চাও হক ইন্ডিকেটৰ লাইনটো হসাই গ্ৰীন হৈছে নেকি এয়া আপোনালোকে চাব পাৰিছে মই তাক পিন্ধাইছিলো 5 ঘণ্টাৰ আগত এটো আগত ইয়েলো আছিল এটো এতিয়া গ্ৰীন হৈ গল তাৰ মানে এটো প্ৰুফ যায় যেতিয়া মানে ফুল হৈ যায় তেতিয়া গ্ৰীন হৈ যায় এটো মই এটো নতুন হয় এটো ইউজ নকৰা এটো চাব পাৰে আপোনালোকে এটো এই প্ৰথমতে ইয়েলো আছে এটো ইউজ কৰাৰ পিছত যেতিয়া ফুল হৈ যাব হি নিজে মানে ইন্ডিকেটৰ লাইনটো পুৰা গ্ৰীন হৈ যাব তে মানে মা সকলৰ কাৰণে মানে এতিয়া টেনচন নাই যেহেতু এটো হাগিছত গম পোৱা যায় কাৰণ মানে কেতিয়াবা এটো টেনচন হৈ যায় হাগিছটো পিন্ধালে কেতিয়া খুলিম ফুল হৈ যায় বাৰে বাৰে চেক কৰিব লাগে চাব লাগে তে এটো ক্ষেত্ৰত মানে বাৰে বাৰে চেক কৰিব নালাগে এটো নিজে ইন্ডিকেটৰ লাইনটো সিগনেল দি দিয়ে আপোনালোকে হাগিছ কেতিয়া খুলিব মানে মোৰ মই এটো যেটো অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলো বহুত মানে ভাল লাগিলে চাই ফিডব্যাকটো ভালেই পালো এতিয়া মই আপোনালোকক দেখাইছো এটো নামটো এয়া লিটল এঞ্জেল আপোনালোকে যদি সন হয় মানে আনিব পাৰে আপোনালোকে তো গম পাইছে ফিডব্যাকটো 56 পিস থাকে ইয়া মই এম সাইজৰ আনিছো যদি আপোনালোকক ভাল লাগিছে তে আপোনালোকে আনিব অনলাইনৰ পৰা অৰ্ডাৰ কৰিব পাৰিব এভেইলেবল থাকে তাত এতিয়া হাগিছটো খুলুৱা হক বহুতৰে আকৌ হাগিছ খোলাটো কনফিউজ লাগে কেনেকৈ খুলিম এটো মানে একো ইমান হেৰিত মানে টান নহয় আৰু সহজ যে এটো দুটা সাইড থাকে দুটা সাইডৰ এনেকৈ চিঙি দিলেই হয় মানে খুলি ডাইৰেক্ট হেৰি কৰিব নালাগে দুই সাইডে চিঙি দিলে ইজিলি মানে হৈ যায় তে গাইস ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তে লগ পাম আমি নতুন ব্লগত আশা কৰো আপোনালোকে তেতিয়ালৈকে ভালেই থাকিব এতিয়া ৰাইমা বাই বাই কৈ দিয়ে